ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অংগনবাড়ী কেন্দ্ৰসমূহৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ। সেই গুৰুত্বপূৰ্ণ খবৰটো কি এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনোৱা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অংগনবাড়ী কেন্দ্ৰসমূহৰ বাবে এক মিটিং আয়োজন কৰিছিল আৰু এই মিটিঙত কি আলোচনা কৰা হৈছে সবিশেষ জনোৱা হ'ব। চাওক সেই মিটিঙত কি আলোচনা কৰিছে। সুপ্ৰিম কোৰ্টে এইটো ৰায় দিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলক অৱসৰকালীন সুবিধা দিছে। চৰকাৰে 4 লাখ টকা দিছে। আজিৰ বজাৰত 4 লাখ টকাই একো নহয়, কিন্তু আমি এই অৱসৰৰ সময়টো বেছিকৈ বিচাৰিছিলোঁ। 65 বছৰ বিচাৰিছিলোঁ। 65 বছৰ বিচাৰি বাৰে বাৰে তেওঁলোকক প্ৰায় 3-4 বাৰমান স্মাৰক পত্ৰ দিছোঁ। ভাৰতৰ অন্যান্য ৰাজ্যৰ যদি অডিঅ'টো ভালদৰে শুনিবলৈ যত্ন কৰিব। তেওঁলোকৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক 65 বছৰত পাঞ্জাবে 70 বছৰ দিছে, বিহাৰে 65 বছৰ দিছে, হাৰিয়ানাই 65 বছৰ দিছে। আমাৰ অসমে কিয় দিব নোৱাৰে? গতিকে আমাৰ অসমেও দিয়ক। আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে মাত্ৰ 6টা ঠেলাত কাম কৰিম বুলি আমি এখন নিযুক্তি পত্ৰ লৈছিলোঁ। এইটোৱে আছিল আপোনালোকক দিবলগীয়া এটা সৰু ইনফৰমেশ্যন। থেংক ইউ।